ओम गुरुदेवे नमः बंधुসকল मैं त्रिवेणी बीएन एस्ट्रोलॉजी आपनालोक सकलोके पुनर्बार आंतरिकता चेनेलटोলৈ स्वागत अभिनंदन जनाइछु। आगर भिडिओटत आमी आलोचना करिसिलु जे पूर्व जन्মৰ কি কৰ্মৰ কাৰণে আমি এইটো জন্মত কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো যে পূৰ্ব জন্মৰ কৰ্মৰ ফলৰ লগত এইটো জন্মত জ্যোতিষ বা এস্ট্ৰলজি বা গ্ৰহখিনি কেনেকৈ জড়িত হৈ আছে। খুব সহজ ভাষাৰে আপোনালোকে বুজিব পৰাকৈ এটি আলোচনা কৰিবলৈ গৈ আছো। জ্যোতি শব্দৰ অৰ্থ হৈছে জ্যোতি মানে হৈছে পোহৰ, ইশ মানে হৈছে ঈশ্বৰ, ঈশ্বৰৰ পৰা পোৱা যি জ্ঞানৰ পোহৰ সেয়াই হৈছে জ্যোতিষ। আৰু জ্যোতিষ আমাৰ হিন্দু শাস্ত্ৰৰ যি 4খন বেদ আছে ঋগ যজু সাম অথৰ্ব, তাৰে অথৰ্ব বেদত জ্যোতিষ সমাহিত, মানে জ্যোতিষৰ কথাখিনি অথৰ্ব বেদত পোৱা যায়। আৰু জ্যোতিষ সম্পূৰ্ণ বিজ্ঞানসন্মত, গতিকে ইয়াক বৈদিক বিজ্ঞান বুলি কোৱা হয়, দৈবিক বিজ্ঞান বা বৈদিক বিজ্ঞান বুলি কোৱা হয়, অকাল সায়েন্স বুলি কয় যাক। আৰু জ্যোতিষ বিজ্ঞান কাৰণে চাগে আজিৰ তাৰিখত আপোনালোকে ডক্টৰৰ হাততো ৰত্ন দেখা পায়, যে ডক্টৰেও পাথৰ পিন্ধি থাকে। তেখেতটো এজন বিজ্ঞানৰ ষ্টুডেণ্ট হয়, তেখেতে কোনো মানে তত্ত্ব নথকাকৈ, কোনো লজিক নথকাকৈ কেলে এটা পাথৰ ধাৰণ কৰিব, নহয়নে? নিশ্চয় তাত কিবা নহয় কিবা এটা কাৰণ আছে, কিবা নহয় কিবা এটা পাবলগীয়া কথা আছে, গতিকে তেওঁ তেনে কাম কৰে। সেইখিনি কথা আমি লাহে লাহে পাছৰ ভিডিঅ'টো আলোচনা কৰিম। আজি খালি আমি আলোচনা কৰিম যে জ্যোতিষীৰ যেতিয়া ওচৰলৈ যাওঁ, আমি আমাৰ জন্ম পত্ৰিকা বনাবৰ কাৰণেই হওক বা বেলেগ কিবা চোৱা চিতা কৰিবৰ কাৰণে যেতিয়া যাওঁ, তেখেতে নিজৰ জ্ঞানৰ মাধ্যমেৰে, নিজৰ শিক্ষাৰ মাধ্যমেৰে কিবা গণনা কৰি আমাক কয় যে এইটো গ্ৰহ ভাল বা এইটো গ্ৰহ বেয়া হৈ আছে, এইটো গ্ৰহৰ ভাল প্ৰভাৱ, এইটো গ্ৰহৰ বেয়া প্ৰভাৱ পৰি আছে, এনেকুৱা কিছুমান কথা কয়। তেখেতে সেইখিনি নিজৰ পঢ়াৰ মাধ্যমেৰে কয়, নিজৰ যিখিনি থিয়ৰী আছে তাৰ মাধ্যমেৰে তেওঁ জানে যে কোনটো গ্ৰহ ভাল বা কোনটো গ্ৰহ বেয়া হৈ আছে। কিন্তু কিয় বেয়া হৈ আছে আজি আমি সেই কথাটো আলোচনা কৰিবলৈ যাম। বেয়াটো কিয় হৈ আছে বা ভালটো কিয় হৈ আছে সেইটো কথা আমি পূৰ্বজন্মৰ সৈতে লিংক কৰিম আজি। যে প্ৰতিটো গ্ৰহৰে কিছুমান কাৰকত্ব বিষয় আছে, যেনে সূৰ্য পিতৃ মানে কাৰক গ্ৰহ হয়, পিতৃৰ কাৰক গ্ৰহ সূৰ্য, আৰু লগতে সূৰ্যই বুজায় কৰ্তৃত্ব থকা কাম, নিয়মানুৱৰ্তিত শৃংখলাবদ্ধতা থকা কাম বা সেইখিনি বুজায়। আমি আগৰ জন্মত যদি, পূৰ্ব জন্মত যদি পিতৃৰ প্ৰতি থকা দায়িত্ব কৰ্তব্যক ভালদৰে সম্পাদন কৰা নাছিলোঁ, অৱহেলা কৰিছিলোঁ পিতৃক, বা পিতৃয়ে আমাৰ পৰা দুখ কষ্ট পাইছিলে, বা তাৰোপৰি যদি কিবা কৰ্তৃত্ব থকা কামত আছিলোঁ, তেনেহ'লে আমি আমাৰ যি শাসন ব্যৱস্থা বা আমাৰ যি কৰ্তৃত্ব তাক আমি সুচাৰুৰূপে কৰা নাছিলোঁ, দায়িত্ব সম্পাদন কৰা নাছিলোঁ, মানে ফাং ফুং কৰা কয় যিটো নেকি, যেনে তেনে সময় পাৰ কৰাই দিলে, কাম মানে ভালকৈ ধৰি লওক ক'ৰবাত আপুনি লিডাৰ আছিলে, আপুনি তলৰখিনিক চাব লাগে, কিন্তু আপুনি সূৰ্যই যিখিনি দায়িত্ব লয়, চাওক সূৰ্যৰ মাজত থাকে, চাৰিওফালে গ্ৰহখিনি থাকে, গতিকে আৰু সূৰ্যৰ ৰশ্মিৰে আমি এই পৃথিৱীখন চলি আছে, আমি পোহৰ পাইছোঁ, গছ লতাকে ধৰি মানুহ সকলো জীয়াই আছে, নহয়নে? দায়িত্ব কৰ্তব্য পালন কৰি আছে, নিৰ্দিষ্ট সময়ত উদয় হৈছে, নিৰ্দিষ্ট সময়ত অস্ত হৈছে। গতিকে সূৰ্যৰ যিখিনি কাৰকত্ব বিষয় পিতৃকে ধৰি, সেইখিনিত যদি পূৰ্বজন্মত আমি ত্ৰুটি কৰিছোঁ, অৱহেলা কৰিছোঁ, তেনেহ'লে এইটো জন্মত আমাৰ জন্ম পত্ৰিকাত সূৰ্য বেয়া হৈ ধৰা দিব। কেনেকৈ বেয়া হ'ব? এই যি জন্ম পত্ৰিকাত 12টা ঘৰ থাকে, সেই 12টা ঘৰৰ ভিতৰত মানে এনেকুৱা এটা ঘৰ বাছি ল'ব যিটো ঘৰত বহিলে নেকি সূৰ্যই বেয়া ফল দিয়ে, মানে সেই ব্যক্তিজনে তাৰ পৰা ভাল ফল নাপাব, মানুহজনে তাৰ পৰা দুখ কষ্ট পীড়াহে পাব। গতিকে আৰু অন্যান্য গ্ৰহৰ কেইটামান কথাও ক'ব লৈছোঁ। ধৰি লওক চন্দ্ৰৰ কথাই কৈছোঁ। চন্দ্ৰ হৈছে মাতৃৰ কাৰক গ্ৰহ, লগতে চন্দ্ৰ হৈছে পানী, চন্দ্ৰ হৈছে মন, মানসিকতা। ধৰি লওক এটা পৰিস্থিতিৰ প্ৰতি বা এজন মানুহৰ প্ৰতি আপুনি কেনেকুৱা মনোভাৱ ৰাখে, আপোনাৰ মানসিকতা কেনেকুৱা, সেইখিনি যদি সেইখিনিত আমি ভালকৈ পালন নকৰিলোঁ, তাত যদি আমাৰ বিসংগতি হ'ল বা মাতৃক সেৱা শুশ্ৰূষা নকৰিলোঁ, মাতৃয়ে আমাৰ কাৰণে দুখ কষ্ট পালে, তেনেহ'লে আমাৰ এইটো জন্মত জন্ম পত্ৰিকাত চন্দ্ৰ বেয়া হৈ ধৰা দিব। ঠিক তেনেদৰে প্ৰত্যেকটো গ্ৰহৰে নিজৰ কাৰকত্ব বিষয় আছে। যদি আমি গুৰুৰ প্ৰতি অৱহেলা ৰাখোঁ, গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন নকৰোঁ, লগতে আমাক দিহা পৰামৰ্শ দিয়া মানুহক, আমাক ভাল চিন্তা কৰা, ভাল কথা আমাক উপদেশ দিয়া মানুহক যদি আমি বেয়া ভাবোঁ, তেনেহ'লে আপোনাৰ বৃহস্পতি গ্ৰহ বেয়া হৈ ধৰা দিব এইটো হেৰিয়ত জন্ম পত্ৰিকাত।
ঠিক তেনেকৈ যদি আমি জীৱন সংগীৰ লগত বা প্ৰেমিক প্ৰেমিকাৰ লগত আমি ভাল সম্পৰ্ক নাৰাখোঁ, ঠগ প্ৰবঞ্চনা কৰোঁ, তেনেহ'লে শুক্ৰ বেয়া হৈ ধৰা দিব। ঠিক তেনেকৈ যদি আমি আমাতকৈ মানে তলৰ শ্ৰেণীৰ মানুহখিনিক বা যিখিনি কৰ্মচাৰী ৱৰ্কাৰ হয়, যিখিনি কৰ্মচাৰীক যদি আমি ভাল মানে মনোভাৱ নাৰাখোঁ, তেওঁলোকক শাসন কৰোঁ, শোষণ কৰোঁ, আমাৰ পৰা যদি তেওঁলোকে কষ্ট পায়, তেনেহ'লে আৰু লগতে আমি যদি কৰ্মমুখী নহওঁ, তেনেহ'লে শনি বেয়া হৈ ধৰা দিব জন্মপত্ৰিকাত। তেনেকৈ প্ৰতিটো গ্ৰহৰে নিজৰ কাৰকত্ব বিষয় আছে। সেইখিনিৰ লগত যদি আমি বিসংগতি কৰোঁ, তেনেহ'লে এইটো জন্মপত্ৰিকাত সেই গ্ৰহটোৱে আমাৰ ভাল হৈ মানে বেয়া হৈ দেখা দিব। যদি ভাল কৰি আহিছোঁ তেনেহ'লে ভাল হৈ দেখা দিব, আৰু যদি বেয়া কৰি আহিছোঁ তেনেহ'লে বেয়া হৈ দেখা দিব। মানে তেনেকুৱা স্থানটো বাছি ল'ব 12টা ঘৰৰ ভিতৰত। আৰু আমাৰ জন্মৰ যিটো সময়, সেই সময়টোৱে থিৰাং কৰে যে গ্ৰহবিলাক কোনটো কোনটো ঘৰত বহিব, আৰু সেই সময়টো মাতৃয়ে নিজে বা চিকিৎসকজনে নিৰ্ধাৰণ কৰিব নোৱাৰে। সেই সময়টো আমাৰ পূৰ্বজন্মৰ যি কৰ্মইদি যি প্ৰাৰব্ধ বনিছে, সেই প্ৰাৰব্ধইহে মানে সেই সময়টো নিৰ্ধাৰণ কৰে যে এইটো সময়তে জন্ম হ'ব লাগিব, তেতিয়াই গ্ৰহখিনি এনেকৈ সাজে খাপে মিলি যাব। ধৰি লওক পিতৃৰ লগত ভাল কৰি আহিছে, সূৰ্যক ভাল হ'ল, এইফালে চন্দ্ৰ মাতৃৰ লগত বেয়া কৰি আহিছে, চন্দ্ৰ বেয়া হ'ল, তেনেকৈ সাজে খাপে বহিব লাগিব। সেই সময়টো নিৰূপণ কৰিব আমাৰ পূৰ্বজন্মৰ যি কৰ্মৰ যি প্ৰাৰব্ধই আমাৰ জন্মৰ সময়টো নিৰূপণ কৰিব যে এইটো সময়তে জন্ম হ'ব লাগিব। কাৰণ দুটা যদি যমজ সন্তানৰ কথা ভাবোঁ, তেতিয়া সেই সন্তান দুটাও সিহঁত দুটা জীৱ হয়, সেই সিহঁত দুটা জীৱ একেটা সময়ত বাহিৰ হ'ব নোৱাৰে মাকৰ পেটৰ পৰা, যে এটা জন্ম হোৱাৰ 2-3 মিনিট পিছত বা 4-5 মিনিট পিছতহে সিটো সন্তান জন্ম হয়। কাৰণ সময়টো বেলেগ বেলেগ হ'ব লাগিব নহয়, কাৰণ জীৱ বেলেগ, তাৰ কৰ্মৰ ফল বেলেগ, প্ৰাৰব্ধ বেলেগ, ঠিক তেনেদৰে তাৰ গ্ৰহৰ অৱস্থানবোৰ বেলেগ বেলেগ হ'বগৈ। আৰু লগতে আমি যদি নিজেও আজিৰ তাৰিখত বহুতে নিজেও মানে প্লেন কৰে যে ইমান তাৰিখত জন্ম হ'ব বুলি দিন বাৰ চোৱাই পিনি, কিন্তু সেইটোতো সম্পূৰ্ণ সফল হ'ব নোৱাৰে কোনো মানুহ। কাৰণ যদি আমি দিনটো ঠিক কৰোঁ, সময়টো আমি ঠিক কৰিব নোৱাৰোঁ। হয়তো চিকিৎসকজনে ট্ৰেফিকত ফচি যাব, নহ'লে বা পেচেণ্টটোৰে মানে যিগৰাকী মাতৃগৰাকীয়ে মানে এনেকুৱা কিবা সমস্যা এটা উৎপন্ন হৈ যাব, যাৰ কাৰণে নেকি চাৰ্জাৰীটো অকণমান আগুৱাবলগীয়া হয় বা পাছুৱাবলগীয়া হৈ যাব। ঠিক তেনেকৈ সময়টো আমি নিৰূপণ কৰিব নোৱাৰোঁ, সেইটো আমাৰ কৰ্মৰ যি প্ৰাৰব্ধ, সেই প্ৰাৰব্ধইদিহে নিৰূপণ হ'ব যে ইমান সময়তে জন্ম হ'ব। দিনটো ঠিক কৰিলেও সময় ঠিক কৰিব নোৱাৰোঁ। গতিকে আমাৰ পূৰ্বজন্মৰ কৰ্মৰ লগতে এই ধৰণে আমাৰ গ্ৰহখিনি জড়িত হৈ আছে। তাকে আজি আপোনালোকক খুব সহজকৈ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে অনুগ্ৰহ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ মাজত বা এনেকুৱা ধৰণৰ বিষয় আমাৰ মাজত আলোচনা হ'ব, জ্যোতিষৰ বিষয়ে খুব সহজ ভাষাৰে আৰু সকলোৱে বুজিব পৰাকৈ। বন্ধুসকল, আপোনালোকৰ সৎমনোবাঞ্ছা পূৰ্ণ হওক। পৰমপিতা পৰমাত্মাই সকলোকে সুস্বাস্থ্য দিয়ক, দীৰ্ঘায়ু দিয়ক, সুখ শান্তি সমৃদ্ধি দিয়ক। আজিলৈ আহিছোঁ, অনুমতি দিব। সৰ্বম শিৱম।